এয়া আমাৰ বিশেষ ব্যক্তি প্ৰত্যুষ শৰ্মা আহি উপস্থিত হৈছে আমাৰ ফেন ক্লাবত লগতে তেখেতৰ পাইলট বুবুল দা এয়া দুআষাৰ ক'ব আজি পবিত্ৰ মেডাম মেফি উপলক্ষে 31 জানুৱাৰী মেডাম মেফি উপলক্ষে আজি সকলোবোৰ বন্ধ আজি চৰকাৰী হলিডে ঘোষণা কৰা হয় আৰু আজিৰ দিনটোৱে আমি বাছি লৈছোঁ কিয়নো জুবিন ফেন ক্লাবৰ উদ্দেশ্যটো আচলতে আমি সিদ্ধি কৰিব লাগিব কিয়নো জুবিন গাৰ্গে অকলে যিখিনি কৰিব নোৱাৰা কাম আমি সেইখিনি আগুৱাই নিব লাগিব তেখেতৰ কৰিবলৈ যিখিনি উৎসাহ থাকে ছ'চিয়েল সামাজিক মানে সমাজৰ প্ৰতি কৰিবলৈ তেখেতে যিখিনি অকলে কৰিব নোৱাৰে সেইকাৰণে তেওঁ ফেন ক্লাব গঠন কৰিছে আৰু সেই উদ্দেশ্য আমি সিদ্ধি কৰিব লাগিব আচলতে ফেন ক্লাবৰ মেইন মানুহ মই নহয় কবিৰহে আচলতে যিজনে কেমেৰা পাৰ্চন অকণমান কবিৰে নিজকে নিজে দেখুৱালে ভাল পাম কিয়নো অশেষ কষ্ট কৰিছে এই ল'ৰাজনে অশেষ কষ্ট কৰিছে আৰু কষ্ট কৰি পিনে ফেন ক্লাব থিয় কৰিছে আৰু মই উলিয়াইছিলোঁ হয় মই কৈছিলোঁ যে মন এটা আছিলে যে প্ৰথমতে বৃদ্ধাশ্ৰমৰ কথা আমি পাতিছিলোঁ কিন্তু সেইটো অনিবাৰ্য কাৰণত আমাৰ কেঞ্চেল হ'ল কিন্তু আজি আমি যি কাৰেংঘৰৰ সমীপতে থকা যি গোলাঘৰ সেই গোলাঘৰটো আজিলৈকে কোনো চকু দিয়া নাই গতিকে আমি নিজে ঠিক কৰিছোঁ যে তাত গৈ পেলাই অলপ বৃক্ষৰোপণ কৰিম আৰু লগতে চাফ চিকুণৰ আমি কাম আৰম্ভ কৰিম সিমানেই ক'ম আৰু বাকী ধন্যবাদ জয় জুবিন দা